নমস্কাৰ ৰাইজ সকলোকে নৱবৰ্ষ আন্তৰিক শুভেচ্ছা জনাইছোঁ। নৱবৰ্ষ বুলি একো ভিডিঅ' মই দিয়া নাই। মন্দিৰ গৈছিলোঁ, সেইটো ভিডিঅ'য়ে দি ষ্টাৰ্ট কৰোঁ বুলি ভাবিছোঁ। এয়া চাকি তাকি জ্বলাই লৈছোঁ। মা, মই আৰু ভণ্টিয়ে গৈছিলোঁ। আমি তিনিজনী স্কুটিত গৈছিলোঁ আৰু এইফালে ধুনীয়াকৈ দি লৈছোঁ আৰু ধূপ চাকি, আৰু আশা কৰিছোঁ সকলোৰে নতুন বছৰটো যাতে ভালে কুশলে যায়। আৰু বহুত দিনৰ মূৰত মই ভিডিঅ' কৰিছোঁ, আপোনালোকে চাব। মই লং ভিডিঅ' দি থৈছোঁ মন্দিৰলৈ অহা, বাৰু ইমান দীঘল নহয়, শ্বৰ্ট ভিডিঅ'ই হয়। তথাপিও এইবছৰ অলপ কণ্টিনিউ কৰিম বুলি ভাবিছোঁ। আশা কৰোঁ আপোনালোকে মোক ছাপোৰ্ট কৰিব, আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। আৰু এইফালে আমি ধুনীয়াকৈ পূজা চূজা কৰি লৈছোঁ। নতুন বছৰ বুলি মন্দিৰ আহিছোঁ, আৰু আচলতে মনটো ভাল লাগে। বিগত বছৰবোৰত যি পাৰ হৈ গৈছে বেয়া ভালে, সেয়া বাদ দি নতুনকৈ আমি আৰম্ভণি কৰিব লাগে। এয়া আমি ভোজনি লৈ আহিছিলোঁ দিবৰ বাবে নতুন বছৰ বুলি। এইফালে খাই বৈ